নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু কুশলে আছে। বন্ধুসকল, আপোনালোক সকলোকে প্ৰথমতে এছামিছ আউট নলেজ চেনেলত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আউট নলেজৰ কথা আলোচনা নকৰোঁ। আজি মই আপোনালোকক ফাৰ্ম দেখুৱাম, মোৰ নিজৰে ফাৰ্ম। বন্ধুসকল, মোৰ বিশ্বাস আপোনালোকে মোৰ ফাৰ্মটো চাই পেলাই অলপ হ'লেও অনুপ্ৰেৰণা পাব। গতিকে আহক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো। বন্ধুসকল, এয়া মই কাঠফুলাৰ বীজ বনাইছোঁ আৰু এইটো বটলত আপোনালোকে দেখা পাইছে, এইটো ধান। বটলৰ ধানখিনি প্ৰথমতে অট'ক্লেভত শোধন কৰি লোৱা হৈছে আৰু অট'ক্লেভত শোধন কৰি লোৱাৰ পিছত এনেদৰে আনি ইনকুলেশ্যন ৰুমত ৰখা হৈছে। আৰু এইটো হ'ল টেষ্ট টিউবত পিয়'ৰ কালচাৰ। আৰু এইটো পিয়'ৰ কালচাৰৰ পৰা আমি এতিয়া মাদাৰ স্পন বনাম। পিয়'ৰ কালচাৰৰ এনেদৰে কিছু অলপ অংশ কাটি আমি বটলত এনেদৰে দিম আৰু এইটো হৈ যাব আমাৰ মাদাৰ স্পন, অৰ্থাৎ মাতৃবীজ। বন্ধুসকল, এইটো মাতৃবীজ বা মাদাৰ স্পন বুলি কিয় কোৱা হয় আপোনালোকে জানেনে? মাদাৰ স্পন বা মাতৃবীজ বুলি এইকাৰণে কোৱা হয়, আমি মাদাৰ স্পন বা মাতৃবীজৰ পৰা কাঠফুলা খেতি নকৰোঁ। আমি মাদাৰ স্পনৰ পৰা আমি আৰু স্পন বনাওঁ, তাৰমানে মাতৃবীজৰ পৰা আমি বীজ বনাওঁ। আমি বীজৰ পৰাহে কাঠফুলা খেতি কৰোঁ। সেইকাৰণে ইয়াক কোৱা হয় মাদাৰ স্পন বা মাতৃবীজ। আৰু হাঁহখিনিৰ বাবে এনেদৰে কম্পাউণ্ড দি ৰখা হৈছে। এইখিনি চাওক আপোনালোকে, যাতে হাঁহখিনি বাহিৰত ওলাই যাব নোৱাৰে। আৰু এইটো কম্পাউণ্ড, যাতে হাঁহখিনি বাহিৰত ওলাই যাব নোৱাৰে, তাৰ বাবে এনেদৰে কম্পাউণ্ড দি ৰখা হৈছে। এইখিনি ধুনীয়াকৈ টিনৰ কম্পাউণ্ড দি ৰখা হৈছে। বন্ধুসকল, আমি ভোট জলকীয়া চাওঁ আহক এইবাৰ। গছত ধুনীয়া ধুনীয়া ভোট জলকীয়া লাগি আছে। এইবিলাক গছবিলাক চব ময়ে ৰুইছোঁ। টোটেল ইয়াতে আছে ৭৫ জোপা ভোট জলকীয়া গছ। আৰু এইবিলাক চাওক, ধুনীয়া ধুনীয়া ফল লাগি আছে, ধুনীয়া ধুনীয়া জলকীয়া লাগি আছে এইবিলাক গছত। এইবিলাক ধুনীয়া ধুনীয়া ফল লাগি আছে, এইবিলাক ধুনীয়া ধুনীয়া জলকীয়া। আৰু ইয়াতে আছে, এইখিনি আছে আপোনাৰ। এইখিনি ভোট জলকীয়া।
বন্ধুসকল এইটো হ'ল মোৰ কাঠফুলাৰ 1 নম্বৰ ৰুম। প্ৰথম ৰুম এইটো। এইখিনি ধুনীয়াকৈ ফুলি আছে কাঠফুলাখিনি। এইখিনি চাব পাৰে। এইটো হ'ল মোৰ প্ৰথম ৰুম, 1 নম্বৰ ৰুম। বন্ধুসকল এইবাৰ 2 নম্বৰ ৰুম চাওঁ আহক। এইবাৰ 2 নম্বৰ ৰুমটো চাই আছোঁ। এইটো হ'ল মোৰ 2 নম্বৰ ৰুম। ইয়াতো ধুনীয়া ধুনীয়া কাঠফুলা ফুলি আছে। এইখিনি চাওক। এইটো হ'ল আপোনাৰ ৱেষ্টাৰ মাছৰুম। ৱেষ্টাৰৰ এইটো জাতটো আপোনাৰ ফ্লেবলেটাছ বুলি কয়। এইখিনি চাওক। ইয়াতো প্ৰায় গোটেইবিলাক ফুলিয়ে আছে। এইখিনি চাব পাৰে। এইখিনি গোটেই ধুনীয়া ধুনীয়া ফুল ফুলি আছে। বন্ধুসকল এইবাৰ চাওঁ আহক আমি 3 নম্বৰ ৰুম। আহক 3 নম্বৰ ৰুমটো চাওঁ এইবাৰ। বন্ধুসকল এইটো হ'ল মোৰ 3 নম্বৰ ৰুম। আৰু ইয়াতো মই ৱেষ্টাৰ মাছৰুমেই কৰিছোঁ। আৰু ইয়াৰ জাতটো হৈছে ফ্লেবলেটাছ। আৰু ইয়াতো ধুনীয়াকৈ মাছৰুম ফুলি আছে। এইটো বন্ধুসকল আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। আৰু মই আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু পৰিমাণে হ'লেও অনুপ্ৰেৰণা পালে। বন্ধুসকল আপোনালোকেও কৰক, মাছৰুম কৰক, জলকীয়া ৰুৱক আৰু হাঁহৰ ফাৰ্মো আপোনালোকে কৰিব পাৰে। বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বা অনুপ্ৰেৰণা পালে, মোৰ অনুৰোধ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাব। ঠিক আছে বন্ধুসকল, লগ পাম আকৌ এটা আউট নলেজত। বিদায় লৈছোঁ বন্ধুসকল। জয় আই অসম।